অতিৰিক্ত অহংকাৰ পতনৰ লক্ষণ আৰু অতিৰিক্ত সৰলতা ঠগ খোৱাৰ লক্ষণ। মাটিত পৰা চেনি পিপৰাইহে উঠাব পাৰে, হাতীয়ে নোৱাৰে। সৰু বুলি কাকো উপলংঘা নকৰিব। কেতিয়াবা সৰু মানুহেই বহুত ডাঙৰ কাম কৰিব পাৰে। চকুৰে নেদেখাজনক অন্ধ বুলিব নোৱাৰি। নিজৰ দুৰ্ত্ৰুটিবোৰ লুকাই ৰখা জনহে প্ৰকৃতাৰ্থত অন্ধ। ভৱিষ্যতৰ সপোনত হেৰাই নাযাবা, অতীতত হেৰাই নাযাবা, কেৱল বৰ্তমানত মনোযোগ দিয়া। কাৰোবাক আঘাত দি নাভাবিবা যে তেওঁ অবুজ বা দুৰ্বল। মনত ৰাখিবা তেওঁ তোমাক বিশ্বাস কৰিছিল যাৰ তুমি যোগ্য নাছিলা। খং, হিংসা, লোভ এই তিনিটা হ'ল মানুহৰ ডাঙৰ ৰূপ। এই তিনিটা কেতিয়াও আহিব নিদিব। নিজক কাৰোবাৰ লগত তুলনা নকৰিব। যদি কৰা তেনেহ'লে আপুনি নিজেই নিজক অপমান কৰিব। যদি চেষ্টা নকৰা তেনেহ'লে কেনেকৈ বুজিবা যে পাৰিবা নে নোৱাৰিবা। জীৱনত যদি কিবা কৰিব বিচৰা তেনেহ'লে অকলে কেনেকৈ যুঁজিব লাগে সেয়া শিকি লোৱা। ধনৰ অহংকাৰ কৰাজন হৈছে মূৰ্খ, কাৰণ ধনে বাহ্যিক সুখ দিব পাৰে কিন্তু মনৰ সুখ দিব নোৱাৰে। কেতিয়াও বয়স আৰু টকাক লৈ অহংকাৰ নকৰিবা, কাৰণ গণনা কৰিব পৰা বস্তুবোৰ এদিন শেষ হৈ যায়। আপোন পৰ বিচাৰি মন্তব্য দিয়াজন ভদ্ৰ মানুহ নহয়। প্ৰকৃত ভদ্ৰ সেইজন যিয়ে ভালটোক ভাল আৰু বেয়াটোক বেয়া বুলি সাহসেৰে ক'ব পাৰে। এদিনো যদি আপোনাৰ সমস্যা অহা নাই তেনেহ'লে সুনিশ্চিত যে আপুনি ভুল পথে গতি কৰিছে। নিন্দা কৰিবলৈ হ'লে বাহিৰৰ পৰা কৰিব পাৰি, কিন্তু বিচাৰ কৰিবলৈ হ'লে ভিতৰত সোমাব লাগে। এজন মানুহ যদি আন সকলোতকৈ শ্ৰেষ্ঠ হয় তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ এখন হাত বা এটা চকু বেছিকৈ আছে। তাৰ প্ৰকৃত কাৰণ হ'ল জ্ঞানৰ অনুশীলনৰ দ্বাৰা তেওঁ নিজৰ মন আৰু বুদ্ধিক অধিক তীক্ষ্ণ তথা কাৰ্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছে। ব্যাপক জ্ঞান নথকা লোকৰ হাতত বিদ্যাৰ ক্ষমতা পৰা অনুচিত। বয়স হোৱাৰ লগে লগে সকলোৱে এই কথা উপলব্ধি কৰিব যে এজন মানুহৰ দুখন হাতৰ এখন হৈছে নিজক সহায় কৰিবলৈ আৰু আনখন আনৰ সহায়ৰ বাবে। আন্ধাৰ আঁতৰাবলৈ যিদৰে পোহৰৰ প্ৰয়োজন, তেনেদৰে ঘৃণা আঁতৰাবলৈ প্ৰয়োজন প্ৰেম। সৰু বুলি কাকো অৱহেলা নকৰিবা। তুমি সৰু বুলি ওলাই কৰা বস্তু এটাই তোমাক কেতিয়াবা বিৰাট সত্যৰ সন্ধান দিব পাৰে।